ৰাতিপুৱা 8:30 বাজিছে। ধুনীয়াকৈ সাজি কাচি মই মোৰ দোকানলৈ যাবলৈ সাজু হ'লোঁ। দোকানলৈ যোৱাৰ আগতে আমাৰ বেটী ঋদ্ধিক অকণমান মৰম নকৰাকৈ থাকিব নোৱাৰোঁ। এয়া মোৰ ৱাইফ আৰু সৌৱা মোৰ আইতা মোবাইলত কিবা ভিডিঅ' চোৱাত ব্যস্ত। তেওঁলোকক চবকে বাই কৰি মই যাবলৈ ওলালোঁ মোৰ ডিউটি মানে মোৰ নিজৰ দোকানখনলৈ। আমাৰ ডগী জ'জ' কিমান মৰম লগা, ইয়াক মানে এবাৰ ৰাতিপুৱা মৰম নকৰিলে দিনটো ভাল নালাগে। ৰাতি কালি বহুত ডাঙৰ বৰষুণ দিছিলে আমাৰ ইয়াত। আজি সেয়েহে মই নিজৰ হিমালয়ানখন নিনি স্প্লেণ্ডাৰ বাইকখন লৈ যাম বুলি কল্পনা কৰিলোঁ, কিয়নো আমাৰ যোনটো ৰাস্তা সেই ৰাস্তাটো একেবাৰে বেয়া। উন্নয়নৰ মুখ নেদেখা আমাৰ ৰাস্তাটো মানে এচৰ পৰা শিলো পৰা নাই, সেইকাৰণে মানে উপায় নাই, এখন মানে স্প্লেণ্ডাৰখন লৈ গ'লে অলপ মোৰ কাৰণে ভাল হ'ব। বাইকখন অকণমান কুল ষ্টাৰ্ট কৰিলোঁ, যিহেতু ঠাণ্ডাত পৰি আছিল গোটেই ৰাতিটো। আহিয়ে মই গেটখন খুলিলোঁ। গেটখন খুলিলে আপুনি দেখিব আমাৰ ৰাস্তাটো কেনেকুৱা দেখিছেনে, একদম গোটেই গাঁৱলীয়া মানে একদম ৰাস্তা এটা এচৰ পৰা শিলো নাই। সন্মুখত হ'ল এখন পথাৰ। লগালগ আহি পিনি মই বাইকখনৰ ওচৰ চাপিলোঁ। বাইকখনৰ চিটত অলপ বৰষুণৰ টোপাল পৰি আছিলে, অলপ হাতেৰে জোকাৰি দিলোঁ যাতে আঁতৰি যাওক। আহকচোন দোকানত লগ পাম। দোকানত আহিয়ে মই প্ৰথম দোকানৰ মেইন ছুইচটো অন কৰি লাইট আৰু ফেনখন দি দিলোঁ। এই যে বেগটো দেখিছে, এইটোত কেমেৰাটো মই সদায় লগত লৈ ফুৰোঁ। মোৰ কেমেৰাটো, মাইকটো আৰু ট্ৰাইপড, লগতে বহুত কিবাকিবি চাৰ্জাৰ কিবাকিবি মোৰ এক্সেছৰিজবিলাক। দোকানখন মই সদায় গধূলি সামৰাৰ আগত এবাৰ সাৰি থৈ যাওঁ, সেয়েহে ৰাতিপুৱা মই ঝাৰু চুবলগীয়া নহয়। দোকানখনত অকণমান পানী ছিটিয়াই অলপ ধূপ চুপ জ্বলাই পিনি দিনটো আৰম্ভণি কৰোঁ। দোকানলৈ আহিয়ে ডাইৰেক্ট কাম কৰিবলৈ মন নাযায়। প্ৰথমতে কম্পিউটাৰটো অন কৰিলোঁ। অন কৰি পিনি ভাবিলোঁ, ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে দিনটো ভালে যাওক। এইখন যোনখন বুক মই হাতত লৈছোঁ, এইখন হৈছে মোৰ পেণ্ডিং ৱৰ্ক ফাইল। ইয়াত মোৰ আগদিনাখন যিখিনি কৰিবলগীয়া কাম থাকে, যিখিনি পেণ্ডিং কাম থাকে, সকলো ইয়াত লিপিবদ্ধ কৰা থাকে। এইখন মই এবাৰ চকু ফুৰালোঁ আৰু পালোঁ 2খন পেন কাৰ্ড কালি গধূলি মোক দি গৈছিল এজন কাষ্টমাৰে। চ' সেয়েহে কোনো নহাৰ আগতে মই ফটাফট নিজৰ পেণ্ডিং কাম অৰ্থাৎ পেন কাৰ্ড 2খন এপ্লাই কৰাত লাগি গ'লোঁ। ঠিক সেইটো সময়তে আহি ওলালেহি আমাৰ দুজন কাষ্টমাৰ। ৰাতিপুৱা প্ৰায় 9:30ৰ এইটো দৃশ্য। কাষ্টমাৰ কেইজনৰ PM কিষাণৰ কিছুমান কাম আছিল, KYC কাম আছিল। তেখেতলোকৰ আধাৰকেইটা চেক কৰি পিনি মই PM কিষাণৰ বায়'মেট্ৰিক দিবলৈ যত্ন কৰিলোঁ। ঠিক সেইটো সময়তে বহুত কেইজন আদহীয়া ব্যক্তি, ককা, আমাৰ বৰমা বয়সৰ মহিলা, বহুতসকল কাষ্টমাৰ আহিলে। সকলোৰে বেলেগ সমস্যা, কিছুমানৰ PM কিষাণ, কিছুমানৰ বৃদ্ধ পেঞ্চন, কিবাকিবি এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা, খাজানা পে'মেণ্ট এইবিলাক। আৰু এজন কাষ্টমাৰে সুধিছিলে মাটিৰ নামজাৰিৰ কাৰণে কি ডকুমেণ্ট লাগে। মই ক'লোঁ উত্তৰাধিকাৰী কাগজ এখন গাঁৱৰ পৰা লিখাব লাগে, পেন কাৰ্ড, খাজানা এইবোৰ লাগে। চাওঁতে সময়বিলাক পাৰ হৈ গৈ আছে, সকলোবিলাক কাষ্টমাৰ আহি গৈ আছে। এখন নটিফিকেশ্যন মই কাষ্টমাৰসকলক ধুনীয়াকৈ বুজাই দিছোঁ। এখন PM কিষাণৰ সন্দৰ্ভত এখন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা এখন নটিচ ইছ্যু হৈছিলে, সেইখন তেওঁলোকক বুজাই দিলোঁ যে যোনসকল ফাৰ্মাৰে কৃষিৰ পইচা পায় তেওঁলোকৰ KYCটো বাধ্যতামূলক। সেইসকল কাষ্টমাৰ যোৱাৰ ঠিক 1 ঘণ্টামানৰ পাছতে এই ভাইটিসকল আহি ওলালেহি। তেওঁলোকৰ ডিমাণ্ড আছিল তেওঁলোকৰ লাৰ্ণাৰ লাইচেঞ্চ এখন বনাবলৈ। ফটাফট তেওঁলোকৰ কাম আমি সম্পূৰ্ণ কৰি দিলোঁ। তেনেকুৱাতে দুজন মানুহ আহি গ'ল আকৌ মাটিৰ পাৰ্টিশ্যন আৰু নামজাৰি সন্দৰ্ভত কিছু কামৰ বাবে। তেওঁলোকৰ এইজন যোনজন কাষ্টমাৰ বহিছে, তেখেতৰ মাটিৰ দাগ 4টা নামজাৰি কৰিবলৈ আনিছিলে, মই লগালগ কৰি দিলোঁ। দিন যিমানে বাঢ়ি গৈ আছে সিমানে কাষ্টমাৰৰ ভিৰ বাঢ়ি গৈ আছে। আৰু বন্ধুসকল, মই মোৰ কাষ্টমাৰক সদায় ভগৱান বুলি ভাবোঁ আৰু তেওঁলোকক বহুত ভাল ব্যৱহাৰ কৰোঁ আৰু শ্ৰদ্ধা কৰোঁ। তাৰ ফলত তেওঁলোকে মোক বহুত ভাল পায়। গতিকে সেয়ে কাষ্টমাৰৰ লগত যিটো বণ্ডিং, সেই বণ্ডিংটো যদি আপোনাৰ ভাল থাকে তেতিয়াহ'লে আপুনি কেতিয়াও বিফল হ'ব নালাগে। চাওঁতে কাষ্টমাৰৰ পূৰা ভিৰ লাগি গৈছে আৰু বহুত চিন মই কেপচাৰ কৰিবলৈ সমৰ্থ নহ'লোঁ, কিয়নো মানে কামত ব্যস্ত থাকোঁতো। গতিকে কেমেৰা ভিডিঅ' আৰু বহুতে বেয়াও পায় ধৰক এইবোৰ কৰিবলৈ, সেইকাৰণে অলপ লাজে ভয়ে মোটামুটি ভিডিঅ'খিনি কেপচাৰ কৰিবলৈ সমৰ্থ হ'লোঁ। এই বাইদেউগৰাকীও আহিলে, তেওঁলোকে বিভিন্ন ধৰণৰ কামত। এতিয়া ঠিক 1:30 বাজিছে আৰু মই নিজৰ PCটো সামৰি ধুনীয়াকৈ ঘৰত ভাত খাবলৈ যাম এতিয়া। আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই ইয়াৰ পৰা পাৰ্চটো লৈ ল'লোঁ। পাৰ্চটো জেপত ভৰাই পিনি মই ধুনীয়াকৈ মই মেইন ছুইচটো অফ কৰি দিছোঁ। চাব দেই বন্ধুসকল, সাধাৰণতে মই সদায় MCBT পেলাই থৈ যাওঁ, কিয়নো বিজুলী ঢেৰেকণি বা কিবাকিবি অন্য কাৰণত মোৰ খুব ভয় লাগে শ্বৰ্ট চাৰ্কিট নহ'বলৈ সদায় মই MCBT পেলাই দিওঁ। এই এখন মই পেলাই দিলোঁ। পেলাই মোৰ যোনখন বাইক পিছফালে আমাৰ পাৰ্কিং প্লট আছে, ইয়াতে ধুনীয়াকৈ বাইকখন পাৰ্ক কৰোঁ। বৰষুণ গ'ল, এতিয়া অকণমান ৰ'দ ওলাইছে। আহি মই ঘৰৰ ওচৰত দোকান এখন পালোঁহি। তাৰ পৰা ডিম 5টা লৈ ল'লোঁ। আমাৰ ইয়াত ডিমৰ দাম 9 টকা চলিছে। আপোনালোকৰ ফালে কিমান চলিছে কমেণ্ট কৰিব।
ডিমকেইটা লৈ মই আহি ঘৰ পালোহি জ'জ' বাহিৰত আছিলে ভিতৰলৈ সোমাই আহিলোঁ লাইটটো দি দিলোঁ লাইটটো টিপ টাপ কৰিছে বেটীজনী ধুনীয়াকৈ শুই আছিলে বেটীক অকণমান মৰম নকৰাকৈ মই থাকিব নোৱাৰোঁ তাইক বহুত ভাল পাওঁ মই আহিয়ে পোনচাতে একদম ভিতৰ পাকঘৰলৈ গ'লোঁ এইটো আমাৰ ডাইনিং হল সৌটো আমাৰ সৰু কিটচেন মোৰ ৱাইফে মোৰ কাৰণে ভাত বাঢ়িছিলে মই সদায় ঘৰলৈ অহাৰ আগত ৱাইফক কওঁ ভাতটো বাঢ়ি থবা বুলি আৰু ডিমকেইটাই ক'লোঁ তুমি আমলেট বনোৱা ফটাফট ফ্ৰেছ হৈ লওঁ ভাত পানী খাই ধুনীয়াকৈ মই আহি আকৌ দোকান পালোহি দোকানৰ চাটাৰ এখন দাঙি দিলোঁ তেনেকুৱাতে দেখিলোঁ 3জন কাষ্টমাৰ অলৰেডি মোৰ কাৰণে ৱেইট কৰি আছিলে মই কেমেৰাটো নিৰ্দিষ্ট জেগাত ৰাখি পিনি দোকানৰ MCBটো আপ কৰি দিলোঁ লাইভ ছুইচকেইটা দি থোৱা আছিলে গতিকে ফেন আৰু লাইটখন চালু হৈ গ'ল আৰু কাষ্টমাৰসকলক বহিব দিলোঁ তেখেতলোকৰ বিভিন্ন ধৰণৰ কাম আছিলে কামকেইটা পাহৰিছোঁ মই একজেক্টলি কি আছিলে চ' তেওঁলোকক ধুনীয়াকৈ বহাই মেলি মই মোৰ ফোনটো চাৰ্জ কৰি ল'লোঁ আৰু তেওঁলোকৰ কামখিনি কৰিবলৈ আগবাঢ়িলোঁ পিছবেলা সময়ত বন্ধুসকল অকণমান কাষ্টমাৰ কমি যায় যদিও সম্পূৰ্ণ কমি নাযায় বিভিন্ন ধৰণৰ কাষ্টমাৰ আহি থাকে এগৰাকী কলেজৰ ছাত্ৰী আহিছে তেখেতৰ মাক আহিছে আৰু লগতে এজন বেলেগ কাষ্টমাৰ ছাত্ৰীগৰাকীয়ে ইনকাম চাৰ্টিফিকেট কাষ্ট আৰু PRC কাৰণে আহিছিলে মোৰ ওচৰলৈ তেখেতৰ কাম সকলো কৰি দিলোঁ আৰু সেই দাদা আছিলে এটা দাদাৰ মানে PM কিষাণৰ কাম এটা আছিলে সেইটো কামো মই কৰি দিলোঁ চাওঁতে চাওঁতে দুজন কাষ্টমাৰ বহুতকেইজন আহিলে মই নিজৰ কেমেৰাত সকলোবিলাক দৃশ্যাংশ মানে বন্দী কৰিবলৈ যত্ন কৰিলোঁ আচ্ছা মোৰ ৰুমটোৰ লাইটিং কণ্ডিশ্যনটো অকণমান চাগে আপুনি ডিম পাইছে গতিকে অনতিপলমে মই এডিশ্যনেল লাইটৰ ব্যৱস্থা কৰি আছোঁ মোৰ মানে ৰুমৰ ভিতৰত এতিয়া আহি মানে সন্ধ্যা সময় পালোহি সন্ধ্যা সময়ত এজন কাষ্টমাৰ আহিলে প্ৰিণ্ট আউট উলিয়াব লাগে বোলে ঠিক আছে মই বোলো হৈ যাব প্ৰিণ্ট আউটটো হৈ যাব তো বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' অতি শীঘ্ৰে আমি আকৌ আনিম ধন্যবাদ